হেল্ল' ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজি আমি মই আহি আছোঁ খুৰা ঘৰলৈ আম খাবলৈ, আৰু আপোনালোককো দেখুৱাম, চাই থাকক। এয়া আম পাৰি আছে আমাৰ খুৰীয়ে। আম খাই আপোনালোকে ভাল পায়নে বাৰু কমেণ্টত জনাবচোন। এইফালে আমজোপা বহুত টেঙা বুলি কৈছে খুৰীয়ে, হ'লেও এয়া খুৰীক আম পাৰিবলৈ দি আছোঁ। আম পাৰি আছে খুৰীয়ে। বেছিকৈ নাপাৰোঁ, এয়া মই আম বুটলি আছোঁ। এইকেইটা আম এতিয়া হৈ গ'ল, বেছি নহয় হ'লেও পাৰি দিছে খুৰীয়ে। এইফালে আমাৰ খুৰীহঁতে এয়া বাকলি গুচাই আছে, খুৰী আৰু মায়ে বাকলি গুচাই আছে। এফালে এজনী আমাৰ সৰুজনী খুৰীয়ে পিহনাত পিচি আছে, এফালে দুজনীয়ে বাকলি গুচাইছে। এইফালে এজনী খুৰীয়ে কলপাত কাটিব লাগিছে। আম যিহেতু কলপাতত খাই ভাল লাগে নহয়নে বাৰু, সেইকাৰণে আমি কলপাত কাটিলোঁ। এইফালে গুচাই মেলি হোৱাই নাই, তাৰপিছতে কলপাত কাটি মেলি আনিলে খুৰীয়ে। এইফালে পিচিয়ে আছে আম, এইফালে জলকীয়া, এইফালে কলপাত কাটি এয়া গোটাই আছে। একদম পূৰা বহুত ভাল লাগে, কাৰ লোভৰ পানী ওলাই গৈছে বাৰু আম এয়া খোৱা দেখি। মোৰ কিন্তু বহুত দুখ লাগে দেই, মই ৰ'বই নোৱাৰিলোঁ। আৰু এয়া এফালে আমাৰ খুৰীহঁতেও আম খাই আছে, আৰু এফালে ময়ো খাই আছোঁ ঠিকছে জলকীয়া সানি। একদম পূৰা আম খাই কোনে কোনে ভাল পায় বাৰু।